নমস্কাৰ সকলোকে শুভ ষষ্ঠী। আজি এক নতুন ৰূপত মই ৰঙা শাৰী পিন্ধি বগাত ৰঙা শাৰী পিন্ধি ওলাইছোঁ মা দুৰ্গাক আগমন কৰিবলৈ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এতিয়া আমি গৈ আছো দুৰ্গা প্ৰতিমা আনিবলৈ। এয়া আইতা হয়, আইতা সাজি সাজি ওলাইছে, জীয়ৰী হৈ আছে আমাৰ আইতা। এয়া শাৰী পিন্ধি আছো আৰু তো বলক আপোনালোকে কণ্টিনিউ মোৰ লগত থাকিব। এয়া ওলাইছোঁ আৰু চবেই ৰঙা শাৰী পিন্ধি বগাত ৰঙা পতি লগা শাৰী পিন্ধি কাষত কলচী লৈ হাতত চাকি লৈ আমি শাৰী পাতি ওলাইছোঁ মাক আগমন কৰিবলৈ। চ' মায়ে যেন আমাৰ আৰু কৰোণা মহামাৰী নানে সেয়ে আমি চবকে জনাইছোঁ। तुम राजू कर दे जुकर दे बारोया आइसन दुर्गा माई त्रिशूल हाथे लोया। अरे आइसन दुर्गा माई मुकुट माथाय दिया। तुमरा जुकर दे बारोया। तुमरा जुकर दे बारोया आइसन दुर्गा माई त्रिशूल हाथे लोया। अरे आइसन वीडियो करते यूट्यूबे दियो दाঁড়াও ভিডিও তুমি পিছন দিকে হয়ে গেছো তো সিধা ओ तुम राजू कर दे আমাৰ মণ্ডপত পালেহি। চ' এয়া দুৰ্গা মা। তো মাৰ আগমন হৈ গ'ল, আপোনালোককো দেখাই দিছোঁ। তো যদি মোৰ এই ব্লগটো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে নটিফিকেশ্যনৰ বেলত অলপ গৈ ক্লিক কৰি দিব, মোৰ নতুন ভিডিঅ' চবৰ প্ৰথমত পাই যাব। আৰু যোনে মোৰ ভিডিঅ' এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু দুৰ্গা পূজাৰ প্ৰত্যেক দিনাই আপোনাৰ লগত সকলোকে ভ্লগ আহিব।